নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই গংগোত্ৰী বৰা যোৱাকালি কাটছাৰ সদস্যসকলে সুমিলা ৰংহাংপি আৰু দীপশিখা শইকীয়াৰ হত্যাকাণ্ডত জড়িত থকা নৰপিখাসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবৰ বাবে সংবাদমেলৰ আয়োজন কৰে ৰহাত সুমিলা ৰংহাংপি আৰু লখিমপুৰত কণমানি দীপশিখা শইকীয়াৰ হত্যাকাণ্ডক লৈ এতিয়াও অসমত চাঞ্চল্যৰ সৃষ্টি হৈ আছে এই সন্দৰ্ভত যোৱাকালি ডিফু ডিষ্ট্ৰিক্ট জেলৰ ওচৰত কাটছাৰ সভাপতি চেমছন ইংটিৰ বাসগৃহত কাটছাৰ সদস্যসকলে সুমিলা ৰংহাংপি আৰু দীপশিখা শইকীয়াৰ ন্যায় বিচাৰি আৰু হত্যাকাণ্ডত জড়িত থকা নৰপিখাকেইটাক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবৰ বাবে সংবাদমেলৰ আয়োজন কৰে ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া যোৱা এপ্ৰিল মাহত 22 তাৰিখে যিটো ৰহা আমাৰ যিটো কাৰ্বি ছোৱালীজনী যিটো তাত ৰহাত এটা ৰেপ কৰি পেলাই ৰেপ কৰাৰ পিছত তেওঁ জীয়াই থকা অৱস্থাত তেওঁক জ্বলাই দিয়া হৈছিলে এই ভিত্তিত লৈ পেলাই আজি আমি ইয়াত প্ৰেছ মিট বহিছোঁ যে দোষীসকলক শীঘ্ৰে অতি সোনকালে শাস্তি দিব লাগিব ফাঁচি দিব লাগিব এই বিষয় লৈ পেলাই আমি আজি প্ৰেছ মিটখন বহিছোঁ আজি চাওক আজি ইমান দিন হ'ল কিন্তু আমাৰ অসম চৰকাৰে বা যি ধৰণে বা তাৰমানে আজি 14 নং কৰকান্তি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঢেণ্টাঘাট আইবিৰ কাৰ্যালয়ত দেওবাৰে কৰকান্তি ডেভেলপমেণ্ট কমিটি চমুকৈ KDYCৰ উদ্যোগত সামৰ্থনিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে 14 নং কৰকান্তি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঢেণ্টাঘাট PWD আইবিৰ কাৰ্যালয়ত দেওবাৰে কৰকান্তি ইউথ ডেভেলপমেণ্ট কমিটি চমুকৈ KYDCৰ উদ্যোগত সামৰ্থনিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় এই সভাত KYDCৰ নতুন সভাপতিত্বৰ ভাৰ গ্ৰহণ কৰে সভাপতি বিদ্যা ইংটি সম্পাদক ৰাজেন ৰংফাৰ উপসভাপতি হাৰসিং ৰংফাৰ সহকাৰী সম্পাদক গিব্ৰেল আৰেঙে এই AYDCৰ সভাপতিত্ব গ্ৰহণ কৰাৰ পিছত সভাপতি বিদ্যা ইংটিয়ে নিজৰ ভাষণ প্ৰসংগত কৰকান্তি পৰিষদীয় সমষ্টিৰ ৰাজ্যৰ উন্নয়নৰ বাবে যি কৰিব লাগে সেই সকলোবোৰ কাম তেওঁ সুচাৰুৰূপে কৰি যাব বুলি উল্লেখ কৰে সামেলাংছৰ পৰা মিজোৰাম হানছেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া অসমৰ নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱাকালি সন্ধিয়া কেন্দ্ৰীয় চৰকাৰৰ আদেশত পদত্যাগ কৰি বিধায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে মুখ্যমন্ত্ৰীৰ পদ মুকলি কৰে অসমৰ নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰিব জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰি নিজৰ চৰকাৰ গঠন কৰে আৰু এইবাৰ মুখ্যমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 5 বছৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰী পদত থকা সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে মুখ্যমন্ত্ৰীৰ পদ মুকলি কৰি দিয়ে ইয়াৰ উপৰিও বিধায়নী দলৰ নেতা হিচাপেও ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজিৰ বাতৰি ইমানেই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া